গোলাঘাট নগৰত ভয়াবহ অগ্নিকাণ্ড। গোলাঘাটৰ চাউল বজাৰত নিশা অগ্নিকাণ্ডত জ্বলি 6খনকৈ দোকানৰ কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয়। শুক্ৰবাৰে নিশা প্ৰায় 9:15 গোলাঘাট নগৰৰ মাজমজিয়াত অৱস্থিত চাউল বজাৰত অগ্নিসংযোগ হোৱাৰ ফলত প্ৰায় 7খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰায় 50 লাখ টকাৰো অধিকৰ সামগ্ৰী জুইত জাহ যায়। এই অগ্নিকাণ্ডৰ খবৰ পাই ততাতৈয়াকৈ গোলাঘাট আৰক্ষী আৰু অগ্নিশমন বিভাগৰ লোক উপস্থিত হয় আৰু ভয়াবহ স্থিতি ধাৰণ কৰাৰ পূৰ্বে কথমপ নিয়ন্ত্ৰণ কৰে। এই ভয়াবহ অগ্নিকাণ্ডত কিমান টকাৰ সম্পত্তি নষ্ট হৈছে আৰু অগ্নিসংযোগৰ প্ৰকৃত কাৰণ বাতৰি সংগ্ৰহ কৰা পৰ্যন্ত নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই। এইটো আমাৰ খবৰ পোৱা মতে আমাৰ ইনচাৰ্জৰ তাত ফোন আহিছিলে। ফোন অহাৰ লগে লগে আমি চাউল বজাৰ বুলি ক'লে লগে লগে আমি দুখন গাড়ী তাৰ পৰা আমি গোলাঘাট অগ্নিনিৰ্বাপক কেন্দ্ৰৰ পৰা আমি টীম লগে লগে আহি পেলাই উপস্থিত হওঁ। হোৱাৰ লগে লগে দেখিছোঁ ইয়াতে 4-5খন দোকান। আমি এতিয়াও হিচাপ কৰা নাই, যিহেতু আমি কৰ্মত ব্যস্ত আছোঁ, আমি দোকান হিচাপ কৰিব পৰা অৱস্থাত নাই। আমি লগে লগে আহি নিয়ন্ত্ৰণত আনিছোঁ আৰু অপজিট ছাইডে যিহেতু ইয়াতে দুইফালে দোকান আছে, এই পথটো আপোনালোকে নিশ্চয় দেখিছে। এই পথটোৰে দুইফালে দোকান আছে, দুইফালে মুখামুখিকৈ দোকান আছে। এই ছাইডে সোমাই অহাৰ আপোনাৰ লেফ্ট ছাইডৰ দোকানত কোনো ধৰণৰ ক্ষতিসাধন হোৱা নাই আৰু সেইবোৰক আমি যিহেতু জ্বলা নাই, নজ্বলাবিলাক আমি সম্পূৰ্ণ বচোৱাৰ চেষ্টা কৰিছোঁ। আৰু জ্বলাবিলাক যিহেতু জ্বলিছে আমি সেইটোও মাৰিছোঁ, নজ্বলাটো আমি এইটো আনুমানিক ক'ব নোৱাৰিম, যিহেতু আমি সংগ্ৰহ কৰা আমি সম্পূৰ্ণ আমি হিচাপ কৰা নাই এতিয়াও, যিহেতু আমি কাম 7-8খনৰ ভিতৰত হ'ব আনুমানিক কৈছোঁ। আৰু আমি কমপ্লিট নিৰ্বাপন কৰি পেলাই আমি যাম। সময়টো একচুৱেলি আমি চোৱা নাই, 8টাৰ পিছত হ'ব, 8টা 5-6 এনেকুৱা হ'ব চাগে নে, মই টাইমটো একচুৱেলি মই নাযাওঁ। এইটো চাউল বজাৰ বুলি কৈছে, হয় চাউল বজাৰ বুলি কৈছে। লগে লগে আমি দুখন গাড়ী মুভ কৰিছোঁ, আহি পেলাই আমি কণ্ট্ৰলত আনিছোঁ। এইটো আমি গোলাঘাটৰ পৰা যিকেইখন গাড়ী আছে গোটেইকেইখন আমি আনিছোঁ আৰু দেৰগাঁৱৰ পৰা গাড়ী আহিছে, উপস্থিত হৈছে। তেখেতসকলেও ইয়াতে আমাৰ লগত সহযোগ কৰিছে, কৰ্মত ব্যস্ত হৈছে আৰু এতিয়া সম্পূৰ্ণ নিয়ন্ত্ৰণত আহিছে। ইয়াতে কোনো জুই উঠাৰ কোনো ধৰণৰ আশংকা নাই আৰু সম্পূৰ্ণ কৰিহে যাম। দৰকাৰ পৰিলে আমি আকৌ পানী আনিম, গাড়ী পানী আনি আছে, আমি সম্পূৰ্ণ এতিয়া নিৰ্বাপন কৰি যাম। ৰাইজক অসুবিধাত আমি নেপেলাম আৰু ৰাইজক অনুৰোধ কৰোঁ তেখেতসকলক অকণমান সাৱধান থাকিব কাৰেণ্টৰ পৰা, আৰু কিহৰ পৰা লাগিছে সেইটো আমি ক'ব নোৱাৰোঁ। পৰৱৰ্তী আমি যেতিয়া ৰিপৰ্ট নিম তাৰ কি মন্তব্য সেইটোৰ ওপৰত ভিত্তি কৰা হয়। এখন জ্বলা নাই বাৰু, মোৰ ভাইটিখন জ্বলিলে অলপ। এইটো কাপোৰৰ দোকান আছিলে আৰু চাউলত আপোনাৰ গেলামালৰ দোকান আছিলে। আমাৰ দুখন আছিলে, এখন জ্বলিছে, এখন জ্বলিলে। তেওঁৰ কি নাম? তেওঁৰ নাম ববি আলি। এতিয়াতো কমচে কম নহ'লেও 10-12 লাখ টকা মাল জ্বলিছে। কাপোৰ চানৰ মেখেলা আছিলে, আপোনাৰ কাপোৰ আইটেম পূজাৰ কাৰণে আনিছিলে, অলপ ভৰাইছে, অলপ আছে বাৰু বেলেগ কেনেকৈ লাগিলে এতিয়ালৈকে গম পোৱা নাই সঠিক। এতিয়া বৰ্তমান 4-5খনমান দোকান জ্বলিলে পুৰা। আপোনাৰ নাম? মোহন মুস্তাক হুছেইন। থানাত খবৰ পোৱাৰ লগে লগে আমি আহিলোঁ, ফায়াৰ টেণ্ডাৰক খবৰ দিলোঁ। আমিও আহি পালোঁ, ফায়াৰ টেণ্ডাৰো আহিলে, দুখন আহিলে। এতিয়া আকৌ বাঢ়িছে ফায়াৰ টেণ্ডাৰ আৰু এতিয়া জুই সম্পূৰ্ণ কণ্ট্ৰল হৈছে। দোকানৰ সংখ্যাটো আমি এতিয়া উলিওৱা নাই, এতিয়া আমি হিচাপ কৰিম। ইয়াতে চাউলৰ দোকান আছে, কাপোৰৰ দোকান আছে আৰু অন্যান্য সামগ্ৰীৰো কিছুমান দোকান আছে। সেইটো এতিয়ালৈকে এছেছমেণ্ট কৰিব পৰা নাই। এতিয়ালৈকে গম পোৱা হোৱা নাই কিহৰ পৰা লাগিছে। হয়তো শ্বৰ্ট চাৰ্কিট হ'বও পাৰে, তেনেকুৱা যেন লাগিছে, কাৰণ এটা ছাইডৰ পৰা লাগিছে জুইটো। পিছত তদন্ত কৰিলে ভালকৈ ওলাব। এতিয়া আমি এছেছমেণ্ট কৰা নাই, ফায়াৰ টেণ্ডাৰৰ কামটো চলি আছে। কমপ্লিট হোৱাৰ পিছত আমি চাই ল'ম কিমান হ'ব পাৰে। গোলাঘাটৰ পৰা পূৰ্ণ বৰাৰ ৰিপৰ্ট, নিউজ ডে আছাম। নমস্কাৰ, মই প্ৰস্তুতি পৰাশৰ। জীৱনৰ বিভিন্ন ৰং ৰূপ সোৱাদেৰে সম্পূৰ্ণ অসমীয়া সাজ সজ্জাৰে অসমীয়া ব্যঞ্জনেৰে আপোনালোকৰ ওচৰলৈ আহি আছে উৰুকা।
গতিকে অসমীয়া খাদ্য সম্ভাৰৰ জুতি ল'বলৈ আপোনালোকে আহক ঢকুৱাখানাৰ উৰুকালৈ खुलुमबाय जों जिउआव जौसिन गोजोननायखौ बहा नागिरना मोनगोन उरुकायाव थौदो बिदिब्ला उरुकासिम नमस्ते उरुकामा गइरथि मन्दिरै खुसी लाग्यो काजे मुला कुन उरुका लपे मगुना मातारेम दोकातिन कपे दिलाय तबे मुगने जो उरुका माइकिरने मासुखा लाउ टाका उरुका माउ टाका আমাৰ ঠিকনা কাঠৰবাৰী ঢকুৱাখানা